নমস্কাৰ মই আজি হৈছে 10 অক্টোবৰ শুক্ৰবাৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে বিজেপি চৰকাৰ থাকিলে চাহ বাগিচা নাথাকিব, চাহ মজদুৰ সংঘৰ বিষয়ববীয়া ৰাজু চাহু। পৰৱৰ্তী খবৰটো হৈছে অসম মেঘালয় সীমান্তত পুনৰ তীব্ৰ উত্তেজনা, পশ্চিম কাৰ্বি আংলঙৰ তাপাত উত্তপ্ত পৰিস্থিতি। দুই ৰাজ্যৰ সীমান্তবাসীৰ মাজত ভয়ানক সংঘৰ্ষ, পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগ। খাইছে ৰোপণ কৰা ধান কটাক লৈ উত্তেজনা। পৰৱৰ্তী খবৰটো হৈছে উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত, উৰণৰ পাছতে বিমানখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পাইলটে। VTDEZ বিমানখন দুৰ্ঘটনাত পতিত, প্ৰথমভাৱে পাইলটসহ বিমান যাত্ৰীৰ প্ৰাণ ৰক্ষা। ৰানৱেৰ পৰা বিমানখন গৈ বিমানবন্দৰৰ দেৱালত খুন্দা। পৰৱৰ্তী খবৰটো হৈছে অৱশেষত SITৰ সমন জাৰি সুস্মিতা গোস্বামীলৈ। বৰ্তমান ছিংগাপুৰত অধ্যয়নৰত সুস্মিতা গোস্বামী CIDৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ SITয়ে জাৰি কৰিছে সমন। জুবিন গাৰ্গৰ সৈতে ইয়ট পাৰ্টিত উপস্থিত আছিল সুস্মিতা। ছিংগাপুৰৰ ইয়ট পাৰ্টিৰ ভিডিঅ'ত স্পষ্টকৈ দেখা গৈছিল সুস্মিতাক। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ভয়ংকৰ ঘটনা। ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড দীপাংকৰ বৰ্মনক হত্যাৰ চেষ্টা, ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন। পৰিকল্পিতভাৱে চুৰি কেছত কাৰাগাৰত সোমাইছিল চুৰিকাঘাট। পৰৱৰ্তী খবৰটো হৈছে বিজেপি ত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই। পৰৱৰ্তী খবৰটো হৈছে ছিংগাপুৰলৈ উভতিল ৰূপকমল কলিতা। বুধবাৰে নিশাই ছিংগাপুৰলৈ ৰাওনা হ'ল ৰূপকমল কলিতা। দুদিন ধৰি ৰূপকমল কলিতাৰ সাক্ষ্য গ্ৰহণ কৰিছিল SITয়ে। অসম আৰক্ষীয়ে বৰঝাৰ বিমানবন্দৰত থৈ আহে কলিতা। তদন্ত প্ৰক্ৰিয়াত SITক সহযোগ কৰাৰ আশ্বাস কলিতাৰ। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ ছাউণ্ড ইঞ্জিনিয়াৰক তলব SITৰ। আজি SITৰ সন্মুখত হাজিৰ হ'ব লাগিব দিগন্ত শৰ্মা। সাক্ষ্য গ্ৰহণৰ বাবে দিগন্ত শৰ্মাক তলব SITৰ। জুবিন গাৰ্গৰ অতি ঘনিষ্ঠ ছাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত শৰ্মা। 11:30 ঘোষণা হ'ব ফলাফল। www.slprbassam.in-ত উপলব্ধ হ'ব ফলাফল। ঘোষণা হ'ব কামাণ্ডো বেটেলিয়নকে ধৰি কেইবাটাও শাখাৰ ফলাফল। ঘোষণা হ'ব ৰামধনী, নাপিত, পানীভাৰী, ধুবি, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ পদৰ ফলাফল। 12 অক্টোবৰত ঘোষণা হ'ব স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ ফলাফল। 15 অক্টোবৰত ঘোষণা হ'ব ADR চতুৰ্থ বৰ্গৰ ফলাফল। 15 পৰা 20 অক্টোবৰৰ ভিতৰত ঘোষণা হ'ব প্ৰাথমিক, স্নাতক, স্নাতকোত্তৰ শিক্ষকৰ ফলাফল। অক্টোবৰৰ ভিতৰতে ABUB কনিষ্টবলৰ ফলাফলৰ ঘোষণাৰ সম্ভাৱনা। নৱেম্বৰ মাহত উত্তীৰ্ণসকলে লাভ কৰিব নিযুক্তি। পৰৱৰ্তী খবৰটো হৈছে শ্যাম কানু মহন্তৰ বিৰুদ্ধে গোচৰ ল'লে EDয়ে। দুদিনৰ জেৰাত স্পষ্ট শ্যাম কানুৰ বিত্তীয় অনিয়ম। আনুষ্ঠানিকভাৱে EDয়ে ৰুজু কৰিছে গোচৰ। বিভিন্ন অনুষ্ঠান আয়োজনৰ নামত চৰকাৰী ধন কৰিছিল আত্মসাৎ। পৰৱৰ্তী খবৰটো হৈছে শ্যাম কানু, সিদ্ধাৰ্থ শেখৰৰ বেংক একাউণ্টত SITৰ চকু। ইতিমধ্যে ফ্ৰিজ কৰা কেইবাটাও বেংক একাউণ্টৰ ষ্টেটমেণ্ট পৰীক্ষা। হাতত ফাইল লৈ CIDৰ কাৰ্যালয়ত উপস্থিত কেইবাটাও বেংকৰ মেনেজাৰ, একাউণ্টেণ্ট। পৰৱৰ্তী খবৰটো হৈছে শতাব্দী বৰাৰ বিস্ফোৰণ। 3 বছৰে জুবিনৰ টকাৰ হিচাপ দিয়া নাছিল। জুবিনৰ একাউণ্টত 5 কোটি টকাও নাছিল। ঘৰ সজাৰ সময়তো জুবিনৰ টকা নাছিল। একোটা অনুষ্ঠানত কিমান টকা লৈছিল সেয়াও জুবিনে নাজানিছিল। সিদ্ধাৰ্থ শৰ্মাই জুবিনৰ টকা ফাঁচী বজাৰৰ বেপাৰীক সুদত দিছিল। ছিংগাপুৰৰ পৰা অহাৰ পিছত জুবিনে টকা পইচাৰ বিষয়ে কথা পাতিলেহেঁতেন। জুবিনে বিত্তীয় খেলিমেলিৰ উমান পোৱাৰ পৰাই সিদ্ধাৰ্থৰ ব্যৱহাৰ সলনি হৈছিল। সিদ্ধাৰ্থই জুবিনৰ খোৱা লোৱাৰ খবৰ ৰখাটো এৰি দিছিল। জুবিনৰ সুৰাপান নিয়ন্ত্ৰণ কৰাৰো চেষ্টা কৰা নাছিল সিদ্ধাৰ্থই। পৰৱৰ্তী খবৰটো হৈছে এক পৰিকল্পিত হত্যাকাণ্ড। জুবিনৰ মৃত্যুৰ প্ৰসংগত এইবাৰ মুখ খুলিছে পৰিয়ালৰ লোকে। আজিলৈ ইমানে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰ মই পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।